আপোনালোকে জানে যে আপোনালোকে এটাই জানে যে মোৰ টাইটেলটো গগৈ হয় নাই, কিন্তু আপোনালোকে নাজানে মই এটা গান গাই থৈছো 50-50 বুলি। শুনিছে নাই 50-50টো? তো মই মানুহটো 50-50 গম পাইছে নাই? মোৰ দেউতা গগৈ আৰু মোৰ মা তাহে, তো হলুনে নাই 50-50। তো সেইকাৰণে মই মানুহটো 50-50। তো সকলোৱে একেলগে ফূৰ্তি কৰিম যি সময় আছো, ঠিক আছে? মিচিং গানটো গাব পাৰো, কিন্তু মিচিং কথাটো ক'বলৈ অলপ দিগদাৰ হয়। মায়ে সৰুতে নিশিকালে ভালকে, কিন্তু মই চেষ্টা কৰিছো যে মিচিং গানটো ভালকে গাম। ভালকে গাইছো নে আপোনালোকে আজি প্ৰমাণ দিব, হয় নে নাই? তো সকলোৱে একেলগে ফূৰ্তি কৰিম আজি। তো যিহেতু লিগান চলি আছে, তো মোক সম্বৰ্ধনা জনোৱাৰ আগতেই মই 2008 চনত প্ৰথম মিচিং ঐনিতম গাবলৈ এটা কেছেট এটা বনাইছিলোঁ। তেতিয়া দিনত কেছেট আছিলে। তো এই কেছেটটোৰ এটা গান মিচিং নিপাত দুইটা কথাতে আছে। চ' সেই যিহেতু লিগামৰ বতৰ, তো সেই গানটো আৰম্ভ কৰিছোঁ।